আগলি বতাহে সৰালে চুপহি কাজলি জপা দুচকুৰ পতা ভৰা শুনি কথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা ইয়াৰে বছাৰ কতনো কবিতা দেখিছো তোমাৰ ইউটিউবাৰ এজনী লগ পালোঁ মোৰ কিবা কিবি ক'বও কৈছে মোক তামাম লাজ লাগে ন ক'বৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব নতুনকৈ আহিছে ইউটিউব জগতত বুলি ক'ব লাগিব যিমান পাৰে চবেই সহায় কৰক আৰু আগবাঢ়ি যোৱাত ইমানেই ক'লোঁ বাকী সৰস্বতী পূজা চবেই এনজয় কৰক যিমান পাৰে আজি সৰস্বতী পূজা সেইটো কাৰণে মই প্ৰথমতে মোৰ পঢ়া টেবুলখন ঠিক কৰি লৈছোঁ তাৰপৰা মোৰ ৰুমটো চফা কৰিম তাৰপিছত গোটেই ঘৰটো ভালদৰে চাফ চিকুণ কৰি ল'ম এফালে আলনাটো চাপি ল'লোঁ এনেকৈ কাপোৰবিলাক আৰু এইফালে মোৰ টেবুলখনো ভাল কৰি ল'লোঁ চাৰু কৰিম ৰুমবিলাক চফা কৰি মেলি হৈ গ'ল এতিয়া গা পা ধুই লওঁগৈ ধুই মেলি তাৰপিছত পূজালৈ যাম আৰু লাহেকৈ ওলাই মেলি আপোনালোককো দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পাই জনাব ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু ইমান কাচি ৰেডি হৈ গ'লোঁ আৰু এয়া আজি কাচি ওলালোঁ আৰু এতিয়া যাম কলেজ ওলাই মেলি ৰেডি হ'লোঁ এতিয়া যাওঁ আমি আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু মোক কেনেকুৱা লাগিছে জনাব মই গৈ আছোঁ আজি মই HS পঢ়ি যোৱা ফিল'বাৰী জুনিয়ৰ কলেজলৈ তাতে আপোনালোকক দেখুৱাই দিম বুলি ভাবিছোঁ কেনেধৰণে পাতে কি কৰে এতিয়া বাজিলে 1টা মোৰ যোৱা অলপ দেৰি হৈছে যিমানখিনি পাৰোঁ দেখুৱাম বাৰু আপোনালোকক ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে এয়া দেখিছেনে ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক গৈ আছে এই 20টা বহি হ'ব 20টা বহি 1 20টা আৰু ডট পেন এটা দিয়ক বা ডট পেন দিয়ক আৰু 10 টকীয়া মানে বহি আৰু কলম লৈ লৈছোঁ দান দিব মই পঢ়িছিলোঁ এখন কলেজ ভকতবিলাক গৈছে আহে ক'ত আহিব ন দিয়া হেল্ল' কিমান ধুনীয়া কোন কেইজনী কোন এইকেইজনী অ' তুমি ভণ্টি এইকেইজনী ভণ্টিহঁতক লগ পালোঁ এতিয়া আমি এইফালে গৈ আৰু চবেই সুন্দৰী হৈ আহিছে আজি ফটো এটা মৰা নাই কিন্তু দেই এইবিলাক চক ধুনীয়া ধুনীয়া ল'ৰা চালিয়া ল'ৰাখিনি হাই
আহিলি ভণ্টি কেইজনী ইমান দেৱতাৰু গছ এইবিলাক ইমান ভাল লাগে কৰি এতিয়া গৈছোঁ কলেজলৈ ভিতৰলৈ তাক ধুনীয়া ধুনীয়া ছোৱালী আমাৰ কলেজখন এইবিলাক চব কিমান ধুনীয়া ধুনীয়া ছোৱালী খাইছা ইয়াত পঢ়া নেকি তুমি অঁ 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 নেকি ন দেখাইছোঁচোন ডক্টৰ ভূপেন হাজৰিকাইদেউ এতিয়া পূজাটো কৰি লওঁ এয়া বহি আৰু কলম মই দি কিনে অহিনাটো দি কিনে ধূপ ধূনা জ্বলাই দিয়া কৰি লওঁ আৰু পূজাটো এয়া কলেজত আছোঁ আমি পূজা কৰিলোৱে আমি আমাৰ কিছু বাইদেউ ভালনে বাইদেউ অঁ এইফালে আমাৰ পাছফালটো কলেজৰ কোনজনী নাযাবি ক যামগৈ এতিয়া আমি প্ৰসাদ অঁ মোবাইলত ধৰচোন পূজা ছাৰ ভালনে নাই খোৱা অঁ থিয় খাব লাগিব নেকি ডিছ লৈ ল'লোঁ থিয় খাব লাগিব ন হয় নাই ভাল মই বহুত দেৰি কৰিলোঁ বোলে চানা দালি কেনেকৈ ল'ম ওপৰতে দি দিয়ক ৰুটিখিনি ওপৰতে ৰুটিখিনি কোনে ধৰিব এইখিনি ইয়ালৈ মেইন যিহেতু এতিয়া খানাটো খাই লওঁ পূৰা মজাকৈ খাই লওঁ এতিয়া আমাৰ পূজাই খাই শেষ কৰাই নাই আমি খাই এটা লওঁগে অঁ খা এতিয়া এইবিলাক খাই আছে চাগে খাই বৈ আহি আকৌ ফিল্ড আহিলোঁ এতিয়া ভণ্টিকেইজনী ওচৰলৈ যাওঁ ইউটিউবাৰ ভাই লগ পালোঁ বেয়া এইফালে লগ পালোঁ আমাৰ ইউটিউবাৰ এজনী লগ পালোঁ মোৰ কিবা কিবি ক'ব কৈছে মোক তামাম লাজ লাগে ন ক'ব কাৰণে কৈ দিয়া চবকে সৰস্বতী পূজাৰ কি বুলি ক'ম এতিয়া সৰস্বতী পূজাটো শেষেই হ'ল তো চবেই ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব নতুনকৈ আহিছে ইউটিউব জগতত বুলি ক'ব লাগিব যিমান পাৰে চবেই সহায় কৰক আৰু আগবাঢ়ি যোৱাত ইমানেই ক'লোঁ বাকী সৰস্বতী পূজা চবেই এনজয় কৰক যিমান পাৰে খালে চুম পাতি পাতি বহিছে এইকেইজনী ভণ্টিকেইজনী কি সেই নাখালি দেখো
সেই নাখালি নেকি ৰুটি ৰুটি তই খালিগে নেকি মই খামে কম মই প্ৰসাদো খালোঁ আমি দেৰিকৈ আহিও আমিও খালোঁ প্ৰসাদ খালি সেইটো নাখালোঁ ধৰি খালোঁগৈ নাখালে বেয়া লাগিব ন এইটো ভাইটি বনা দাদা হ'ব ভাইটি ন ভাইটি হবি আৰু চচমিচ পূজাশ্ৰী এফালে ইমান বেয়া দেখিছে পোহৰ পৰিছে যে কেইজনী একদম মামা স্কুটি লৈয়ে আহিছে 4জনী চাই দে ইমান ধুনীয়া দেখি পাইছে একদম এই দয়াচি হৈছিলে ন মামা স্কুটি লৈ আহিছে দেই ভণ্টি কেইজনীয়ে গোটেই কেইজনী 4জনী মামাই দিছে ন কইনা হৈ আছে যে ভতিজা কেইজনী লগ পালোঁ দেই পুৰা DSLR ফটো মাৰিছোঁ খোলা দেখিছে দেই বিজি কাৰ লগত যাবি তই আহোঁগৈ আৰু এবাৰ যাওঁগৈ আৰু এতিয়া